মাত্ৰ 15 মিনিটৰ এজাক বৰষুণ আৰু তাৰ পাছতে এতিয়া বৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথ কৃত্ৰিম বানৰ কবলত। মাত্ৰ 15 মিনিট আৰু 15 মিনিটতে এতিয়া বৰাগাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথত এককাল পানী আৰু এই বাহনকেইখনৰ এই ট্ৰাকখনৰ চকা প্ৰায় ডুব গৈছে আৰু ডুব যোৱা এই পানী দেখিলে আপোনালোকে অনুভৱ কৰিব পাৰিব কিমান পানী। কিন্তু কৈছোঁ যে মাত্ৰ 15 মিনিটৰ বৰষুণ। বৰাগাঁও উৰণ সেতু আৰু এয়া হৈছে বৰাগাঁৱৰ ছাৰ্ভিচ লেন অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। নলা সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত, ফুটপাথ সম্পূৰ্ণৰূপে পানীৰ তলত। কিয়? নলাসমূহৰ বহন ক্ষমতা কম, লগতে নলাসমূহ চাফা হোৱা নাই। আৰু এই দূৰত হৈছে এইটো বৰাগাঁও উৰণ সেতুৰ তলৰ চক আৰু এয়া বৰাগাঁও। আৰু বৰাগাঁৱৰ পৰা এইফালে হৈছে লখৰা, এইফালেদি লখৰা গড়চুক যাব পাৰি। আৰু বৰাগাঁৱৰ এই ৰাষ্ট্ৰীয় ঘাইপথটো অকণমান বৰষুণ দিলেই এনেদৰে এতিয়া পানীৰ তলত থাকে। আৰু পানীৰ তলত থকাৰ মূল কাৰণটোৱে হৈছে নলাসমূহ চাফা হোৱা নাই আৰু নলাসমূহৰ যি পৰিমাণত এই ৰাষ্ট্ৰীয় ঘাইপথত পানী হয় সেই পৰিমাণে নলাসমূহৰ নিষ্কাশন নহয়, অৰ্থাৎ নলাসমূহে এই পানী উলিয়াই দিব নোৱাৰে। বৰাগাঁও ৰাজপথত ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া হৈছে বৰাগাঁও নৈ।